আপুনি মালিক ভয় নাখাব আপুনি কিয় ভয় খাইছে মালিক আপুনি মোক ধন্য কৰিছে মালিক মই এই বটলটোৰ ভিতৰত ৫,০০০ বছৰ সোমাই আছিলো মালিক আপুনি মোক উদ্ধাৰ কৰিছে মালিক আপুনি মোক ধন্য হৈছে মালিক আপোনাক ভয় কৰিছে মালিক আৰু এই বটলটোৰ ভিতৰত কি কৰিছে এইবাৰ বহুত কাহিনী আছে মালিক আপুনি মোক ধৰকচোন আপুনি মোক বিশ্বাস কৰক আপুনি মোক ধৰক আপুনি মোক ধৰক মোৰ কাহিনীটো মানে কি জানেনে মই ৫,০০০ বছৰ আগত যে মই কৰিছিলোঁ মৰাৰ পিছত মই বহুত মানুহক অত্যাচাৰ কৰিছিলোঁ শান্তিত জীয়াই থাকিব দিয়া নাছিলোঁ মই এজন দুখী বহুত অত্যাচাৰ কৰিছিলোঁ দুখীজনে মোক বটলৰ ভিতৰত সোমাই থৈ পেলাই মোক অভিশাপ দিছে এই বটলৰ ভিতৰতে থাকিব লাগিব তাৰপিছত মই এইটো বহুত কাকুতি মিনতি কৰি ক'লোঁ মোৰ উপায় কি মই ইয়াৰ ভিতৰৰ পৰা কেনেকৈ বাহিৰ হ'ম মোক এটা ঋষিয়ে এটা উপায় দিলে তুমি এজন ভাল সৎ মানুহে তোমাৰ এই চিঞৰটো শুনা পাব আৰু তোমাক তেওঁ উদ্ধাৰ কৰিব সেইকাৰণে আপোনাৰ আগত মই কৃতজ্ঞ জনাইছোঁ আপোনাৰ মই গোলাম হৈ চিৰদিন থাকিম আপুনি মোক বহুত উদ্ধাৰ কৰিছে আপোনাৰ মই ভৰিত ধৰিছোঁ মালিক আপুনি মোক ভয় নকৰিব প্ৰমিছ কৰা যে আৰু কেতিয়াও বেয়া কাম নকৰোঁ প্ৰমিছ মানে কি মালিক নাজানো মালিক মই বহুত ৫,০০০ আগতে মোক সোমাই আছিলোঁ মই একো কথাই নাজানো মালিক মই আপোনাক শপত খাই কৈছোঁ মালিক মই আৰু কেতিয়াও ভুল কাম নকৰোঁ সঁচা কৈছোঁ আমিতো এতিয়া ফ্ৰেণ্ড হৈ গ'লোঁ বুজি পাইছা ফ্ৰেণ্ড মানে কি মালিক ফ্ৰেণ্ড মানে নাজানো মালিক তোমাক বহুত কথা শিকাব লাগিব হয় মালিক ফ্ৰেণ্ড মানে হৈছে বন্ধু মালিক হয় মালিক আপোনাৰ মই গোলাম হৈ থাকিম গোলাম নালাগে আমিতো এতিয়া বন্ধুত্ব বুজি পাইছা ধন্যবাদ মালিক ধন্যবাদ তুমি মোক মালিক বুলি কৈ নাথাকিবা বুজি পাইছা না আমিতো এতিয়া বন্ধু হয় তুমি মোক ফ্ৰেণ্ড বুলি ক'বা বুজি পাইছা ফ্ৰেণ্ড মানেতো তোমাক বুজাই দিছিলোঁ হয় ন অঁ ফ্ৰেণ্ড বুলি ক'বা দেই তুমিতো সকলোবোৰ কৰিব পাৰা ন মালিক মোৰ ড্ৰেছযোৰ অকণমান লেতেৰা হৈ গৈছে তুমি বেয়া নাপায় যে মোৰ ড্ৰেছটো চেঞ্জ কৰিব পাৰিবা আহক মালিক সঁচা কৈছাতো আহক মালিক পাৰিম কি মালিক মোক বন্ধু বুলি ভাবা আমি এতিয়া বন্ধু ক্ষমা কৰিব ন আৰে তুমি মোৰ বন্ধু ৰে তুমি ইয়াত আহি যা তোমাৰ মই ড্ৰেছ চেঞ্জ কৰি দিম লাগিছে বন্ধু মোৰ যাদুৰ কামাল মালিক ড্ৰেছটো হৈ গ'ল ন মোক গাড়ী এখন লাগিছিল গাড়ী কি গাড়ী বন্ধু ৰে মোক কৈ দিয়া মই আনি দিম এই সেই ল'ৰাকেইটাই যে বহি আছে কেনেকুৱা লাগে কেনেকুৱা গাড়ী লাগে পৃথিৱীখন অলপ চাই লওক গাড়ী 1 মিনিট ৰবা দেখিছা বন্ধু আরে জাদু আছে বন্ধু কেনে লাগিছে ভাল লাগিছে বঢ়িয়া লাগিছে সপোনতে দেখিছোঁ মই এই গাড়ী ৰিয়েলি আহক অলপ ফুৰি আহোঁ আমি ফুৰি আহোঁ ব'লা চাবি নালাগে মই আগতে কিবা চাবি লাগে নেকি বন্ধু ব'লা এনেই যাব গাড়ী হয় নেকি ব'লা কেনে লাগিছে চাবি দিছে না ভাল লাগিছে ব'লা ভাইটি তুমি মোৰ গাড়ীখন দেখিছা নেকি কি গাড়ী ৰঙা পালচাৰ এখন এইমাত্ৰ এইফালে এজন ল'ৰা লৈছে আপোনাৰ গাড়ী হয় মোৰে গাড়ী মানে কি মই অলপ বিচাৰি যাওঁ আৰু এই ৰাস্তাতে থৈ দিছিলোঁ মানে ইফালে গৈছোঁ ঠিক আছে ধন্যবাদ ধন্যবাদ ৰাস্তা থৈ দিছোঁ বন্ধু কোন বন্ধু ইয়াত আছে কোনোৱে বন্ধু নাই পিছত থোৱাটো নাই কোনোৱে বন্ধু নাই বন্ধু কোন বন্ধু দেখা দিয়া মোক দেখা নাপায় বন্ধু তেখেতে আপুনিয়ে মোক দেখা পাব কাৰ লগত কথা পায় মোক কাৰ লগত কথা পাতি মৰি গৈছোঁ এইফালে ঘূৰ
ঘুর এইফালে ঘুর এইফালে ঘুর গাড়ী মোৰ গাড়ী মোৰ লগত proof আছে এইটো মোৰ চাবি এইটো চাবি থাকিলে proof নহয় নহয় নাই মই এইটো বন্ধু চাবি আনিছে মোক বন্ধু আনিছে কোন বন্ধু মই নামানো কোনো বন্ধুৱে নামানো গাড়ী খেলা নখাই নেকি মোক প্ৰপ'জ কৰিছিলা গাড়ী পাই নুম গাড়ী পাই নুম ছয় দাদা ছয় ঠিকে আছে নুম গাড়ী পাই এনেকুৱা ভুল নকৰিবা লাষ্ট বাৰ মানে ৱাৰ্ণিং দিছোঁ মই যাম চলি ভাং খাই মাথা পগলা হৈ গ'ল বহুত বেয়া কাম কৰিছে বুজিছা এইফালে উঠাই এনেকুৱা নামিবা বুজিছা ব'লা আজি আকৌ প্ৰমিছ দিওঁ বুজিছা কি ধুনীয়া লাগিছে দেখিছা নাই ঠিক আছে চেঞ্জ কৰি দিছো কি হ'ল বন্ধু কি হবে কি হ'ল ইমান ধুনীয়া জাগা মইতো তোমাক মই পৃথিৱীখন বহুত দিন দেখাই নাই আৰে বন্ধু আৰে মই আছো না আজি সিহঁতক আজি যে সিহঁতক চবক শিকিব নোৱাৰো তুমি সিহঁতৰ তলত সদায় থাকিব লাগিব আজি মই আছো না মই সেইদিনা মই তোমাক বাচিছিলো না আহা না মই আছো না জাবৰাহত আহি আছে বে হয় কি মোৰ গাড়ী চুৰ কৰে আৰু সি অলপ পগলা হৈছে না প্ৰেমত পৰি প্ৰেমে বৰবাদ কৰি দিছে বে সি মোৰ গাৰ্লফ্ৰেণ্ডকো ভাল পাব যায় বে হয় নেকি পিছলে তেওঁ লগত থৰুৱে আমাৰ দৰে হেণ্ডচাম ল'ৰা থকা তাকহে ভাল পায় আহি আছে বে আৰু কালু ভাই আহি আছে এইটো জাবৰাক ধৰ কালু ভাই গাড়ী এটা মক্কেল পাই দিছো তই কি তাৰ ইয়াৰ মানুহটোকে চাবা জানে কি মান ছোৱালী দাদা মই ছোৱালী নাচাওঁ কি মোৰ ওচৰত কিমান মই এইবিলাকৰ গুৰুত্ব নিদিওঁ দাদা মই গুৰুত্ব নিদিওঁ এইবিলাকত কিমান মোৰ ওচৰত যে কান্দে সৰস্বতী পূজাৰ দিনা বাইকত উঠি নিছে এতিয়া দাদা মই নিয়া নাই নহয় মই প্ৰগ্ৰাম চল্ভ কৰিম প্ৰগ্ৰাম মই চল্ভ কৰিম বেলেগো মাৰছে নাই দাদা নাই হাকছি নেকি নাকত নাই কিয় বাছ পাছ বাছ পাছ বেয়া বাছ পাছ নাই পোৱা এই বঢ়িয়া বাছ কি বাছ কোন কি মাতি একো নকৰ একো কৰিব নোৱাৰে কি চাই আছ কি পেলাই চাই থাকা কোন আছে এটাতো একোৱেই নাই কি আছে কি আছে তাতে ইফালে চা কালুত দেখি কালু মোৰ বাইকো চুৰ কৰে বে বাইক চুৰ কৰিছে কেলা হয় এইটোতো অলপ পাৰ্চনেল মামলা ইয়াক বহাব লাগিব এইটো তোৰ ফ্ৰেণ্ড মোৰ ফ্ৰেণ্ড হয় কেন্দ্ৰা হয় তোৰ ফ্ৰেণ্ড খাতিৰ আৰু কেলা হয় ইয়াক ই কোনে নাই ই আমাৰ পাৰ্টনাৰ ই মালটো যোগাইছে নেকি নাই ই আমাৰ পাৰ্টনাৰ নাই নাই ই মোৰ পাৰ্টনাৰ একে ধৰি পেলাই তোৰ পাৰ্টনাৰ ই মোৰে পাৰ্টনাৰ নাই একে ধৰি পেলাই ই যাবৰা ই মোৰ বাইক এক নম্বৰ এক নম্বৰ বেছি মাৰিব নালাগে কি বেছি মাৰিব লাগে কি বেছি মাৰিব কোন বন্ধু কোনোৱে নাই এইটো কোনোৱে নাই মই আছো একো কৰিব নোৱাৰে তুমি মাথা গুটি ঘূৰি আছে
বন্ধু আরে বন্ধু কেনে হৈছে ধুনীয়া ধুনীয়া এটা এটাকে আহিব দি ফালি পেলো তুমি মই এটা খেলা চাম এইবাৰ খেলা দেখাই দিয়া মই খেলা চাম বলা ঐ তহঁতে ইয়ালৈ কিয় আবে জাবৰা ডাঙৰ হৈ গ'ল দেখোন বে আবে পলা 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 এইটো বেয়া বস্তু চি পেলাই দে এই খাই দিম মই এই পেলাই দে এনে পোৱা বস্তু খাই দিব পেলাই দে নাখাবা কি হৈছে আবে আকাশত বে চৰাবোৰ উৰি আছে বে আকাশত চৰাই উৰে আবে তই কোন বে সলমান খান লগা হৈছে বে শৰ্মা খান আবে ছোৱালী এটা গিটাৰ মাৰি আছে বে ছোৱালী এটা গিটাৰ মাৰি আছে ক'ত গিটাৰ মাৰি আছে ধুনীয়া এটা গানা শুই লওঁ মোৰ গাটো কিবা বিৰবিৰাই গৈছে ঠাণ্ডা লাগি গৈছে গৰম লাগি গৈছে বিৰবিৰাই গৈছে কি হৈছে মই ক'ব নোৱাৰো কি হৈছে তামাম বিৰবিৰাইছে ৰে পিপৰা সোমাইছে নেকি নহয় বে তামাম বিৰবিৰাইছে আবে কি ধুনীয়া ছোৱালী বে ছোৱালীটো দেখা পাই মোৰ কিবা এটা দেহাটো ৰম ৰমাই গৈছে ৰে ছোৱালীটো গীটাৰ মাৰি আছে মোৰ কিবা এটা হৈ গৈছে তাৰ লগত মোৰ লাভ আকৌ পিপৰা কামৰা বুলি তাৰ লগত মোৰ প্ৰেম হৈ গৈছে প্ৰেম আবে কি আমাৰ কিবা দিল নাথাকে আমাৰ কিবা মহব্বত বোলা বস্তু নাই তুমি মোক এই বন্ধু মোক ছোৱালীজনী ফটা দিব লাগিব ইমান ধুনীয়াকে গীটাৰ মাৰি আছে এইটো বেকালা কি ভাল কৰিছে মই দেখা পাই এইটো ছোৱালী গীটাৰ মাৰি আছে বে কি ধুনীয়া ছোৱালী বে Okay. তুমি মোৰ বন্ধু হয় নে নহয় হয় হয় তুমি মোৰ বন্ধু হয় নে নহয় ক হয় 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 মই তোমাক মই যি লাগে তাকে দিছো তোমাক মই শক্তি দিছো তোমাৰ চব মই একদম তোমাক মই গাড়ী আনি দিছো হয় না হয় না হয় এইটা মোক এটা তুমি ৰিকুৱেষ্ট কৰিব লাগিব তুমি মোৰ ছোৱালী পটাই দিব লাগিব মোক ছোৱালী লাগিব একেলা আবে ছোৱালীটো ক'ত গ'ল বে আবে ছোৱালীটো ক'ত গ'ল বে ক'ত গ'ল সলমান খানক দেখা পাইছো বে আবে কি কবে তই আবে সলমান খানক দেখা পাইছো বে তাৰ লগত মই ডেন্স কৰিম মই সলমান খানৰ লগত ডেন্স কৰিম বে ডেন্স কৰিবি মই ডেন্স কৰি তামাম ভাল পাওঁ এই সলমান খান আহিছে বে কি ফুট লগ পালো বে তুমি মই সলমান খান যা আপলা আবে হাপেন वाला ভুড ডেন্স কৰিম বে ডেন্স কৰিম মই সলমান খান আহি আছে সলমান খান আহি আছে বে মই সলমান খানৰ ডেন্স কৰিম সলমান খানৰ ডেন্স কৰিম বে আবে সলমান আমি একেলগে ডেন্স কৰিম হা কেলা কেনে কৰে তালে সেই আমাৰ কেলা হয় কোন কেলা আপৰা আছিল ভুতা বনাই দিলো আব্ৰা পাৰাহে ভূতা বনাইলি আবে मला ভুতনা ধয় মই দেখা না হাফ পেন কি পাতলু সলমান খান কক গেলে বেয়া লাগি আছে সলমান খান কক গেলে ডান্স কৰি না মই ডান্স কৰি যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰক শ্বেয়াৰ কৰক কমেন্ট কৰক সাবস্ক্ৰাইব কৰক কাষত থকা বেল আইকনটো প্ৰেছ কৰক সেইটো দবাই দিব আপোনালোকে আমাৰ এই কাহিনীটো নেক্সট পাৰ্টটো যদি আপোনালোকে চাবলৈ বিচাৰে আমাক কমেণ্টত আপোনালোকে নিশ্চয় জনাব আমি অতি সোনকালে আমাৰ সেই নেক্সট পাৰ্টটো আমি শ্বুটিং আৰম্ভ কৰিমেই